কি আচৰিত! এয়া আমি কি শুনিবলৈ পাইছোঁ আৰু যি শুনিছোঁ এয়াই সত্য। জুবিন গাৰ্গৰ অশৰীৰ আত্মাই আহি প্ৰৱেশ কৰিলে চিনেমা গৃহত। কি আচৰিত! আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক, গোটেই কথাখিনি গম পাব। জুবিন গাৰ্গৰ অশৰীৰ আত্মা ছবিৰ গৃহত প্ৰৱেশ। আপোনালোকে সকলোৱে গমেই পাই আছে, বৰ্তমান সময়ত প্ৰতিটো ছবি গৃহতেই জুবিন গাৰ্গৰ সেই প্ৰত্যাশিত যি চিনেমা, যি নিজৰ আটাইতকৈ বেছি আশা কৰি থকা, আটাইতকৈ বেছি তাত কষ্ট কৰি বনোৱা, মানে আটাইতকৈ বেছি দেহে লগা যোনখন চিনেমা ৰৈ ৰৈ বিনালে, সেই ৰৈ ৰৈ বিনালে চিনেমাখন চাবৰ কাৰণে জুবিন গাৰ্গৰ অশৰীৰ আত্মাই আহি ছবিগৃহত প্ৰৱেশ কৰিলেহি। আপোনালোকে গোটেই কথাখিনি গম পাব। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকক আৰু ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে কমেণ্ট বক্সত সকলোৱে #জাষ্টিছ4জুবিন গাৰ্গ বুলি লিখিব আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। তো এতিয়া বৰ্তমান সময়ত ৰৈ ৰৈ বিনালে চিনেমা প্ৰতিটো চিনেমা হলত, প্ৰতিটো ছবিগৃহতেই ৰৈ ৰৈ বিনালে চলি আছে। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ, যিহেতুকে জুবিন গাৰ্গৰ অশৰীৰ আত্মা ছবিগৃহত প্ৰৱেশ কৰিল বুলি আপোনালোকক যেন কৈছোঁ, আচলতে জুবিন গাৰ্গৰ অশৰীৰ আত্মাই আহি গৰিমা বৌৰ লগত একেলগে চিনেমা উপভোগ কৰিলে। জুবিন গাৰ্গৰ অশৰীৰ আত্মা আৰু গৰিমা বৌ একেলগে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন একেলগে উপভোগ কৰিলে। হয়তো আপোনালোকে প্ৰত্যেকেই এতিয়া নিউজত হ'লেও, ছ'চিয়েল মিডিয়াত, মানে সামাজিক মাধ্যমত য'তে নহওক কিয় আপোনালোকে দেখি আছে যেন জুবিন গাৰ্গৰ কাৰণে এখন চকী ব্যৱস্থা কৰি দিছে, যেন সেইখন জুবিন গাৰ্গৰ চকী। জুবিন গাৰ্গে একদম ৰজাৰ দৰে বহি ৰৈ ৰৈ বিনালে চিনেমাখন চাব। মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ যেন জুবিন গাৰ্গৰ অশৰীৰ আত্মাই আহি সেই চকীখনত বহি ৰৈ ৰৈ বিনালে চিনেমাখন চাইছে, ছবিগৃহত আহি প্ৰৱেশ কৰিলে। হয়, আৰু আপোনালোকেতো নিজত দেখি আছে, গৰিমা বৌয়ে এখন চকীত বহিছে আৰু জুবিন গাৰ্গৰ কাৰণে এখন চকী দিছে। আৰু সেই সময়ত গৰিমা বৌয়ে ভাবিয়ে লৈছে যেন সঁচাকৈ জুবিন গাৰ্গ মোৰ কাষতেই আছে, কাষত বহি থকা দৰেই লাগিছে, একেলগে বহি আমি চিনেমা চাইছোঁ, তেনেকুৱা অনুভৱ কৰিছে। হয়ে, আচলতে প্ৰতিটো ছবিগৃহতে তো সেনেকুৱা এটা ব্যৱস্থাপনা কৰিছে যেন এইখন চকী জুবিন দাৰ কাৰণে। মই সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ যেন জুবিন গাৰ্গৰ অশৰীৰ আত্মাই আহি জুবিন গাৰ্গৰ যোনখন চিনেমা ৰৈ ৰৈ বিনালে চিনেমাখন চালেহি। আৰু মই আপোনালোকক এইখিনিতে এটা কথা কৈ দিব বিচাৰিছোঁ, মানুহৰ যোনটো আত্মা, সেই আত্মাটো কিন্তু মৃত্যু নহয়, আত্মাই শৰীৰ সলায়। মানে আমি এই কথাকেইটা শুনা পাইছোঁ, ধৰি লওক দেই, কিছুমান ডাঙৰ মানুহে কয় বা আমাৰ গাঁৱত মানে এইবিলাক কথা চলি থাকে, যেতিয়া মৃত্যু হয়, যেতিয়া সেই মানুহজনক যেতিয়া খৰি দিয়ে নহয়, তো খৰি দিলে মানে মানুহজনৰ যোনটো আত্মা, সেই আত্মাটো বোলে ঘৰৰ ভিতৰৰ পৰা নাযায়। আৰু যেতিয়া যোনদিনাখন খৰি দিয়ে নহয়, সেই খৰি দিয়া দিনাখন সেই ঘৰটোত কেতিয়াবা গমগতি দিয়ে। এনে ধৰক কিবা টিঙৰ ওপৰত শিলগুটি দলিয়াই দিয়ে বা নদীত চপৰা দলিয়াই দিয়ে, নহ'লে বেৰতে ধাম মৰিয়াই দিয়েহি বা কিবা কিবি এনেকুৱা মাত কিবা কিবি দিয়ে। তেতিয়া সেই মানে ধৰি লওক ডাঙৰ মানুহসকল তেনেকৈ কয় যেন সেই আত্মাটো বোলে নাযায়গৈ, বোলে আত্মাটো ঘৰতে থাকে। আৰু যেতিয়া কাম কাজখিনি পাতি দিয়ে ন, তেতিয়া মানে গুচি যায়, তেনেকৈ বুলি কয়। তেতিয়াহ'লে চিন্তা কৰকচোন, মানুহৰ যোনটো আত্মাটো মৃত্যু নহয়, আত্মাটো জীৱিত। আত্মা কেতিয়াও মৃত্যু হ'ব নোৱাৰে, আত্মা অমৰ হয়, আত্মাটো অমৰ। আৰু মইতো এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ কিন্তু ভগৱান দেই। আমি জুবিন গাৰ্গক এতিয়া দেখা নাই, যিহেতুকে ছবিগৃহত জুবিন গাৰ্গ আহি উপস্থিত হৈ থাকিব পাৰে, যোনটো আত্মা, সেই অশৰীৰ আত্মাটো আহি চাই থাকিবও পাৰে। আমি কেনেকৈ গম পাম? জুবিন গাৰ্গ যিহেতুকে ভগৱান, মোৰ দৃষ্টিভংগীৰে জুবিন গাৰ্গক মই ভগৱান মানুহ। আপোনালোকে কি মানে কি নামানে কিন্তু নাজানো, কিন্তু মই জুবিন গাৰ্গক কিন্তু মই ভগৱান মানুহ। মোৰ দৃষ্টিৰে কিন্তু জুবিন গাৰ্গক মই ভগৱান দেখোঁ। তো ভগৱান হ'লেতো জুবিন গাৰ্গে আহি চাবহি চিনেমাখন। আৰু আপোনালোকে এইটো কথাই চিন্তা কৰকচোন, যদিহে জুবিন গাৰ্গ যদি ভগৱান নহ'ল হয়, তেতিয়া নিজৰ জীৱন কাহিনী 20 বছৰ আগতে কেনেকৈ লিখিব পাৰিলে?
কেনেকৈ যেন সাগৰত গৈ মৃত্যু হ'ব, সঁচাকৈ কেনেকৈ মানে কথাখিনি গম পাইছিল। আপোনালোকে গমেই পায় জুবিন গাৰ্গৰ মৃত্যু সাগৰত হ'ল। তো এই ৰৈ ৰৈ বিনালে চিনেমাখন সাগৰত মৃত্যু হৈছে। কি আচৰিত, কি অলৌকিক হা। জুবিন দা ভগৱান হয়, সেইকাৰণে এই চিনেমাখন দি থৈ গ'ল। আৰু জুবিন দাটো জীৱিত অৱস্থাটো কৈ গৈছে যেন ৰৈ ৰৈ বিনালে চিনেমাখন চালে সকলোৱে কান্দি কান্দি চাব লাগিব। হয়, সকলো মানুহে কান্দি কান্দি চাইছে। তো সেইকাৰণে ক'ব বিচাৰিছোঁ যেন জুবিন গাৰ্গ ভগৱান। আৰু গোটেই কথাখিনি গমেই পায়। আৰু জুবিন গাৰ্গে যি কথা কয় নহয়, একদম গোটেই কথাখিনি খাপ খাই পৰে। কিন্তু গোটেই কথাখিনি খাপ খাই পৰে। আপোনালোকে চাবচোন, আগৰ যোনখিনি কথা কৈ গৈছে সেই কথাখিনি চাবচোন। এতিয়াহে অনুভৱ কৰিছোঁ সঁচাকৈ। এতিয়া যেনেদৰে গোটেই অসমবাসী ৰাইজে, গোটেই পৃথিৱীবাসী ৰাইজে যেনেদৰে জুবিন গাৰ্গক ভাল পোৱা দেখাইছে, এই ভাল পোৱাখিনি জীয়াই থকা অৱস্থাতে দেখুওৱা হ'লে সঁচাকৈ জুবিন দা আজি আমাৰ মাজত জীৱিত অৱস্থাত থাকিল হয়। সঁচা কথা কৈছোঁ। তো এনেকৈ যদি গোটেই ৰাইজে যদি মানে যেতিয়া মানে জুবিন গাৰ্গেতো কিবাকিবি ধৰি লওক মদ্যপান বা কিবাকিবি খায়তো, তেতিয়া সকলোৱে যদি কোৱা হ'লে যেন আপুনি এইবিলাক নাখাব, তেতিয়া জুবিন দা কিন্তু এনেকুৱা গতি নহ'ল হয়। কিন্তু এটা কথাই ক'ব বিচাৰিছোঁ, যোন কেইজন কালপিত কেইজনৰ কিন্তু শাস্তি হ'বই লাগিব। এইটো আৰু নেমানো আমি, অসমবাসী ৰাইজ আমি মানিম নেকি? কেতিয়াও নেমানো। মুঠৰ ইহঁতৰ শাস্তি হ'বই লাগিব। আৰু মই কোৱা কথাকেইটা আচলতে মোৰ অনুভৱ হয়, যিহেতুকে জুবিন দা ভগৱান ন, মই ভগৱান মানুহ। তো ভগৱান হৈ আত্মা হৈ আহিব পাৰে, সেই কথাটোৱে কৈছোঁ যেন। আৰু হয়ও প্ৰত্যেকটো ছবি গৃহতে এখন এখন চকী দি দিছে। জুবিন দাই বহি চাবৰ কাৰণে, ৰজাৰ দৰে বহি চাবৰ কাৰণে এখন এখন চকী দিছে। তো সেইকাৰণে মই ভিডিঅ'টো এইটো কাৰণে বনালোঁ যেন জুবিন গাৰ্গৰ আত্মা প্ৰৱেশ কৰিলেহি ছবিগৃহত। মানে মোৰ মনৰ অনুভৱ, যিহেতুকে মই জুবিন দাক ভাল পাওঁ, জুবিন দাক মই ভগৱান মানো। মোৰ ঘৰত এতিয়াও জুবিন গাৰ্গৰ ফটো আছে। ফটো মই ধৰাই ৰাখিছোঁ। মই প্ৰাৰ্থনা কৰা জেগাত মই ফটো ৰাখিছোঁ। মই তাত চাকি ধূপ জ্বলাওঁ। আপোনালোকে চাই যাবি যদি মিছা কৈছোঁ, যদি মই তাত চাকি আৰু ধূপ জ্বলাওঁ। আৰু আপোনালোককো মই এইটো মোৰ ফালৰ পৰা অনুৰোধ এটা কৰিছোঁ। মানে আপোনালোকৰ কথা মই কৰে নকৰে, কিন্তু হ'লেও আপোনালোকক এটা অনুৰোধ কৰিছোঁ যেন আপোনালোকে এই কামটো কৰিবচোন। জুবিন গাৰ্গক সকলো মানুহে চিনি পাব লাগিব। মানে প্ৰজন্মই আমি এতিয়া এইটো প্ৰজন্মত আমি জুবিন গাৰ্গক চিনি পাইছোঁ। প্ৰজন্মই জুবিন গাৰ্গক চিনি পাব লাগিব। সেইকাৰণে ভগৱানৰ শাৰীত আমি জুবিন গাৰ্গক ৰাখোঁচোন। এখন এখন ফটো সকলোৱে আমি ধৰাই ৰাখোঁচোন, মানে চফা কৰি ৰাখোঁচোন। আৰু সেই ছবিখন ভগৱান থকা জেগাত ৰাখোঁচোন, সকলোৱে ৰাখোঁচোন। এই কামটো কৰোঁচোন, আমি কৰিব পাৰোঁ ন। কি অথলে যায়, একো অথলে নাযায়তো। আমি যিহেতুকে হৃদয়ত আছে জুবিন দা ভগৱান হয়। আমি সেইকাৰণে জুবিন গাৰ্গৰ এখন এখন ফটো ধৰাই, আমি এখন এখন ফ্ৰেম বনাই আমি জেগাত ৰাখোঁচোন। এই কামটো কৰিলে সকলো মানে প্ৰজন্মই চিনি পাব। বাকী ভিডিঅ'টো বৰ বিশেষ বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ মাজত ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো ইমান পৰে চালে। শেষত আকৌ ক'ব বিচাৰিছোঁ, কমেণ্ট বক্স খোলা আছে। আপোনালোকে কমেণ্ট বক্সত আপোনালোকে সকলোৱে লেখক #জাষ্টিছ4জুবিন গাৰ্গ। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ নকৰাকৈ নাথাকিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যিহেতুকে জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই। জুবিন দাই ন্যায় পাব লাগিব। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, #জাষ্টিছ4জুবিন গাৰ্গ বুলি আপোনালোকে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।